বন্ধুসকল গুড ইভিনিং বিপ্লৱ দাস ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মোৰ খেতি বিষয়ে দেখাম। খেতি মানে সৰুকৈ ভোট জলকীয়া খেতি অকণ কৰিছোঁ। ভোট জলকীয়া পুলিবোৰ শ্বৰ্ট ভিডিঅ' এটাত দিছিলোঁ। আজি বোলো অলপ দীঘলকৈ বনাওঁ, পুলিবোৰ দেখাওঁ। পুলিবোৰ হেৰি হৈছেগৈ আৰু সতেজ হৈছে, মানে কোনোটো মানে ফুলিছে আৰু কলি পেলাইছে আৰু লেটছ গ' আমি এতিয়া পুলিবোৰ দেখাম। পুলিবোৰ দেখিছেনে, ডাঙৰ হৈছে আৰু চিমেণ্টৰ বস্তাত দিছিলোঁ। প্ৰায় 100 জোপামান ভোট জলকীয়া আছে। আমাৰ ঘৰৰ আপোনাৰ ওপৰত আছে, ফাৰ্ষ্ট ফ্ল'ৰত আছে। চিমেণ্টৰ বস্তাত দিছোঁ। এজোপা মানে ইয়াত ট্ৰাই কৰি চাইছোঁ, মাছৰ ট্ৰে ট্ৰাই কৰি চাইছোঁ। এজোপা অলপ ডাঙৰ হৈছে। ইয়াত মাটিৰ পৰিমাণটো বেছি হোৱাৰ কাৰণে এজোপা অলপ ডাঙৰ হৈছে আৰু লাগিব আৰু সোনকালে। যেতিয়া লাগিব আকৌ এটা ভিডিঅ' পাব আপোনালোকে। ভিডিঅ'বোৰ চাই থাকিব। বিপ্লৱ দাস ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সহায় কৰিব। আপোনালোকে সহায় নকৰিলেনো কোনে কৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।